হেল্ল' এণ্ড ৱেলকাম বেক টু মাই চেনেল। চ' আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। মই অলপ দিনৰ আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টো ছেকেণ্ড পাৰ্টটো মই ইয়াত আগবঢ়াইছোঁ। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু মোক মৰম দি যাব। চ' আহক তেন্তে মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া হ'ল বিয়াৰ দিনা ৰাতিপুৱা দৃশ্য। সকলোৱে ভোজৰ বাবে চব্জি কাটিছে। এয়া গাঁৱত এইটোৱে ভাল যে আমি কিবা পাতিলে সকলোৱে ঘৰত সকলোৱে সহায় কৰি দিয়েহি। এয়া কইনা আইতাক, কইনা জেঠাইক আৰু এয়া কইনা আমৈক আৰু এইফালে গাঁৱৰ সকলো আছে আৰু এয়া কইনা এনাইক আৰু এয়া খুৰাসকলে এইফালে বেৰি সাজি আছে। মামা খুৰা বেৰি সাজি আছে। ইয়াতে ছোৱালী মানে গা ধুৱাব আৰু নোৱাব বুলি কয়। আৰু এইফালে খানা বনি আছে। ফ্ৰাই কৰি আছে আৰু কোনে কোনে কৰি আছে দেখাই দিছোঁ। এইফালে ৰিয়া বিয়ালৈ আমি ওলাইছোঁ। এতিয়া আমি ৰিয়া বিয়াখন কেনেকৈ পাতিছে আমি তাতে দেখামগৈ আৰু। এজনী মাক, এজনী মাহীয়েক। এয়া কইনা আইতাক মানে মোৰ মামীয়ে কইনাক সূৰ্য সেৱা কৰাইছে। এয়া আগত দিয়া পাছত দিয়া, আগত দিয়া পাছত দিয়া, পঞ্চআয় দিয়া পঞ্চআয়
এয়া আমি বিয়া খাই আহিলো ৰিয়া এতিয়া ঘৰলৈ যাব লৈছো বাই বাই গাইছ